31 मे खालारखालि 21 नं सालबारि समस्तियाव गुबुन गुबुन राजखान्थि हान्जानिफ्राय इउपिपिएल राजखान्थि हान्जायाव जयेन जाफैदों। बिपिएफ राजखान्थि हान्जानिफ्राय सालबारि डिस्ट्रिक्ट इउथ बिपिएफनि भाइस प्रेसिडेन्ट चित्तरन्जन रयजों लोगोसे सा 19 जन दैदेनगिरिफोरा बिपिएफ दोलोखौ नागारनानै इउपिपिएलआव जयेन जाफैदों आरो अबर'निफ्राय गासै सा 15, बिजेपिनिफ्राय सा 2, गासै सा 36 बायदि बायदि बिबानाव थानाय दैदेनगिरिफोरा 21 नं सालबारि समस्तिनि इउपिपिएल हान्जानि बिजाथि बिन'द मुसाहारि बिथांजों যোগদান होफैदों। আমাৰ অবৰো যিখিনি কাৰ্যকলাপ আমি আসলতে সক্ৰিয়ভাৱে কোনো ধৰণৰ সহায় সহযোগ পোৱা নাই। তেওঁলোকে যিখিনি কাম কৰিছে নিষ্ক্ৰিয়ভাৱে কৰাটোৱে বুজাইছে। যেনে আজি আমি ধৰ সেই বিষয়ত কোনো ধৰণৰ সহায় সহযোগ ইত্যাদিকে যিখিনি হয়তো কৰিছিল তেওঁলোকৰ নিজৰ বিষয় বিভাগসমূহৰ ভিতৰতে হয়তো কিছু কাৰ্য ভগাই লৈ সিহঁতে কাম চলাইছে আৰু সেয়েহে আজি আমি তেওঁলোকক ত্যাগ কৰিবলৈ বাধ্যতা হৈছোঁ। আৰু হীৰাচৰণীয়া অবৰো পাৰ্টি কৰি আছে, ইয়াৰ বিষয়ে কি ক'ব? হীৰাচৰণীয়া অবৰৰ বিষয়ে পাৰ্টি কৰি আছে তেখেতে, সঁচা কথা, কিন্তু তেখেতে জনমত গঠন কৰিব নোৱাৰিলে। তেখেতে যিখিনি স্বাৰ্থত হয়তো অসমবাসীক হয়তো দিছিলে, কিন্তু তেওঁলোকে একো তাৰ বিষয়ত একো কৰি দিব নোৱাৰিলে আৰু সেয়েহে আমি হীৰাচৰণীয়াৰ হয়তো আমি একমত নহয় আৰু তেওঁলোকৰ এই দ্বিধাবোধৰ থকাৰ কাৰণে আমি তেওঁলোকৰ পাৰ্টিৰ পৰা তাৰমানে ওলাই আহিবলৈ বাধ্য। এনেকুৱা আজিতো 17 বছৰে আমি চালোৱে বা বিপিএফ চৰকাৰখনকো চালোঁ, তাৰপিছত অবৰৰ হৈ যিকেইটা আমাৰ লিডাৰশ্বিপত আছে তেওঁলোককো চালোঁ, কিন্তু পৰিৱৰ্তনটো আৰু একোৱেই নহ'ল। গতিকে সকলো চিন্তা চৰ্চা কৰি ইউপিপিএলত আজি যোগদান কৰিছোঁ মই। হাগ্ৰামা চৰকাৰৰ বিষয়ে কি ক'ব? হাগ্ৰামা চৰকাৰৰ বিষয়ে সকলোৱে জানেই, গতিকে সেইটো কথা মোৰ ক'বলগীয়া একো নাই। বা তেখেতে যি কাম কৰি আছে, যিখিনি দুৰ্নীতি কৰি আছে সেইখিনিতো সকলোৱে দেখি আছে, আপোনালোকে দেখি আছে। গতিকে তাত বিশেষ মোৰ ক'ব লগা নাই, চবেই চাই আছে, চবেই দেখি আছে সেই কথাটো। আমাৰ ৰাইজে তাৰমানে আচলতে পৰিৱৰ্তন খোজে, ময়ো পৰিৱৰ্তন খোজোঁ। হাগ্ৰামা চৰকাৰে এই 17 বছৰত যি কাম কৰিলে, সকলোবিলাক দুৰ্নীতি কৰিলে, যিমানবিলাক কাম আধৰুৱা কৰিছে সম্পূৰ্ণ কৰিব পৰা নাই আৰু যিখিনি কৰিছে সেইখিনিও মানে দুৰ্নীতি কৰিছে। সেইখিনি যিটো কৰিব লাগে সেইটো কৰিব পৰা নাই আজিলৈকে, আৰু সেই পৰিৱৰ্তনৰ কাৰণে আমি আজি ইউপিপিএলত মানে যোগদান কৰি ইউপিপিএলটো ভাল এটা আদৰ্শত নিয়াৰ কাৰণে আমি ইচ্ছা কৰিছোঁ বা চিন্তা ভাৱনা কৰি আছোঁ। সালবাৰী সমষ্টিৰ বিন'দ মুছাহাৰীৰ বিষয়ে কি ক'ব? আৰু এটা কথা, আমাৰ 21 নম্বৰ শালবাৰী সমষ্টিৰ আমাৰ যিটো কেণ্ডিডেট মানে বিনোদ মুছাহাৰী ডাঙৰীয়া মানে এজন আদৰ্শৱান ব্যক্তি, তাৰপিছত শিক্ষিত ব্যক্তি। আমাৰ শিক্ষিত ব্যক্তি মানে আমাৰ তেনেকুৱা কেণ্ডিডেট লাগে, আৰু যাতে শিক্ষিত ব্যক্তিয়ে আমাক ভাল সমষ্টিৰ উন্নতি কৰিব পাৰে, দেশৰ উন্নতি কৰিব পাৰে, সেইকাৰণে আমি তেনেকুৱা ব্যক্তিক আমি ছাপোৰ্ট কৰিছোঁ আৰু দলত যোগদান কৰিছোঁ। হয়, তাৰমানে আজি চাওক, বিটিএডিত সৃষ্টি হোৱাৰ পিছৰে পৰাই আমাৰ পিটিচিত বিপিএফ দলটোৱে মানে চৰকাৰ চলাই আছে আৰু এই চৰকাৰ চলোৱাৰ দিনত প্ৰায় 17 বছৰ চৰকাৰ চলাইছে। তাতে বিভিন্ন ধৰণৰ লুণ্ঠন, ভ্ৰষ্টাচাৰ, দুৰ্নীতি কৰিছে। আমি সেইখন দলতে আছিলোঁ, যিহেতু মই RMCৰ এজন শালবাৰী ব্লক কমিটিৰ ছেক্ৰেটাৰী আছিলোঁ। গতিকে আজি তেখেতৰ ওপৰত ক্ষোভ হৈ যি আমাৰ যিয়ে মাইনৰিটি মানুহে হওক বা গাঁৱলীয়া অঞ্চলত তেখেতৰ তাৰমানে কেৱল বিপিএফৰ যিখিনি কৰ্মী, তেখেতৰ পৰিয়ালকেন্দ্ৰিক ৰাজনৈতিক দল হয় এইটো। তাৰ কাৰণে আমি এইখন দল এৰি এতিয়া আমি নতুনকৈ আমাৰ যিখন ইউপিপিএল চৰকাৰ বনোৱাৰ কাৰণে যিখন দল আমাৰ সৃষ্টি হৈছে তাতে আমি যোগদান কৰিছোঁ। কেইবছৰ বিপিএফৰ কাম কৰে? মই 6 বছৰ হ'ল, প্ৰায় 2টা টাৰ্মছ মই পাৰ কৰিছোঁ বিপিএফতে। গতিকে মই আপোনাৰ 4 বছৰ হ'ল মই ছেক্ৰেটাৰী পদত আছোঁ, মানে শালবাৰী ব্লক কমিটিৰ। হাগ্ৰামা চৰকাৰৰ বিষয়ে কি ক'ব? হাগ্ৰামা চৰকাৰটো চাওক, ইমান দিনেতো ভ্ৰষ্টাচাৰ কৰিছে, গতিকে এতিয়া আৰু পাগল হৈছে, বিভিন্ন ধৰণৰ মত দি আছে, বিভিন্ন ধৰণৰ ভাষণ দি আছে সিহঁতে এতিয়া মানে মানুহক মানে বিভ্ৰান্তি কৰাৰ কাৰণে। এতিয়া ভাবিছোঁ এইবাৰ মানে হাগ্ৰামাটো নাথাকে এতিয়া আমাৰ মানে ইউপিপিএল চৰকাৰ হ'ব। আমি সুনিশ্চিতভাৱে আমি ক'ব পাৰোঁ যে এইবাৰ আমাৰ বিটিচিত সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইউপিপিএল চৰকাৰ হ'ব।